এতিয়ালৈকে আপোনালোকে জানিলে যে শংকৰদেৱে ৩২ বছৰৰ বয়সত প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যাত্ৰা কৰে আৰু বহু বছৰ তীৰ্থভ্ৰমণত থাকি নিজ মাতৃভূমিত এক নতুন ধৰ্ম সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে ১২ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি নিজ গৃহলৈ ঘূৰি আহিল। আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। এতিয়া আপোনালোকে জানিবলৈ পাব শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছত কেনেদৰে ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিলে আৰু তাৰ মাজতে তেখেতৰ দ্বিতীয় বিবাহো হৈছিল। গতিকে আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। শংকৰদেৱৰ দ্বাৰা ধৰ্ম প্ৰচাৰ আৰু দ্বিতীয় বিবাহ। শংকৰদেৱে তীৰ্থভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ধুৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল। নিজ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শংকৰদেৱৰ মনত হাবিয়াস জন্মায়। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ দেৱীৰ পূজা, বৃক্ষ পূজা, শিল পূজা, সৰ্প পূজা, ডাঙৰীয়া পূজা, প্ৰকৃতি পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল, আনকি নৰবলি পৰ্যন্ত চলিছিল। ধৰ্মীয় আচাৰ বিধিবোৰ সাধাৰণতে সহজ নাছিল। সাধাৰণ মানুহখিনিৰ বাবে এনে ব্যৱস্থাসমূহ অত্যন্ত ব্যয়বহুল আছিল। শংকৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিল যে ভক্তি ধৰ্মই ভিন ভিন ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটিমাথোন ধৰ্মীয় বিশ্বাস অধীনলৈ আনিবলৈ এই ভক্তি ধৰ্মই হ'ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ নিজ ধনী দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাক জমকতা আৰু ব্যয়বহুলতা নাথাকিব। শংকৰদেৱৰ আধ্যাত্মিক দৰ্শন বা মতত মাথোন ভগৱান বিষ্ণু আৰু বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণকহে উপাস্য দেৱতাৰূপে সেৱা অৰ্চনা কৰা হ'ব। গতিকে শংকৰদেৱে আন পাৰ্থিৱ বিষয় জঞ্জালতকৈ ভক্তি ধৰ্মৰ প্ৰচাৰৰ অভিযানক পূৰ্ণ ৰূপ দিয়াৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তুলিলে। কিন্তু সাংসাৰিক বিষয় জঞ্জালে তেওঁক এৰা নিদিলে। বুঢ়ীমাক খেৰসতী তেতিয়া আলৰ বৃদ্ধা। প্ৰথম নাতি বোৱাৰী ঢুকুৱাৰ পৰা বুঢ়ীৰ মনত অকণো শান্তি নাছিল। তেতিয়া বহু বছৰৰ মূৰত নাতি ল'ৰাক পাই আকৌ বিয়া কৰোৱাৰ কথা উত্থাপন কৰিলে। পুনতে শংকৰদেৱে দ্বিতীয় বিবাহত সন্মত নোহোৱাত বুঢ়ীমাক খেৰসতীয়ে শংকৰৰ ককাক জয়ন্ত মাধৱকে ধৰি জ্যেষ্ঠ ভূঞাসকলৰ হতুৱাই একাষাৰ কোবাত সকলোৰে আশা আকাংক্ষাক সন্মান জনাই তেওঁ দ্বিতীয় বিবাহ কৰাবলৈ সন্মত হ'ল। সকলোৰে মতৰ সাপেক্ষে শংকৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক বিয়া কৰালে। তেতিয়া শংকৰদেৱৰ দুকুৰি 14 বছৰ বয়স আৰু কালিনী আই 15 বছৰ বয়সীয়া। 1425 দ্বিতীয় বিবাহৰ পাছত পিতামহ জয়ন্ত মাধৱ আৰু জয়ন্ত দলৈৰ নাতি আৰু শতানন্দ দলৈৰ পুত্ৰ জগতানন্দ আদিয়ে শিৰোমণি ভূঞাৰ বিষয়বাব পুনৰ শংকৰদেৱৰ কান্ধত জাপি দিবলৈ বিচাৰিলে। কিন্তু শংকৰদেৱে ৰাজ্যৰ চিন্তাতকৈ শাস্ত্ৰ চৰ্চাতহে অধিক মনোযোগ দিবলৈ ধৰিলে। শংকৰদেৱৰ ৰাজ্য চৰ্চাৰ প্ৰতি অনীহা দেখি সকলোৱে মিলি 100 ঘৰ মানুহৰ ওপৰত তেওঁক গোমোস্তা পাতিলে। কিন্তু শংকৰদেৱে জোঁৱায়েক হৰিক সেই দায়িত্বভাৰ অৰ্পণ কৰি নিজ কৰ্ম আঁচনিক ৰূপায়ণ কৰাৰ বাবে পথ মুকলি কৰি ল'লে। আলি পুখুৰীত কছাৰীসকলৰ উপদ্ৰৱ বাঢ়িবলৈ ধৰাত অন্যান্য কিছুমান অসুবিধাৰ বাবে ধৰ্ম চৰ্চা কৰাটো কঠিন হ'ব বুলি ভাবি শংকৰদেৱে কলীয়াবৰৰ পৰা কাজলী মুখলৈকে উপযুক্ত ঠাইৰ সন্ধান কৰালে। শেষত সকলোৱে আলোচ কৰি পূৰ্বৰ ঠাই বৰদোৱা গাঁৱত বসতি স্থাপন কৰাটোকে সিদ্ধান্ত কৰিলে। সেইমতে পূৰ্বৰ কুসুম্বৰৰ এখন এৰা সৰিয়হতলীত ৰাইজে মিলি এটা সমূহীয়া ভৱন নিৰ্মাণ কৰিলে। যিটো ভৱনত শংকৰদেৱে আন আন লোকসকলৰ সৈতে বহি ধৰ্ম চৰ্চা কৰিবলৈ সুবিধা হ'ল। শংকৰদেৱৰ বুদ্ধিৰ পৰামৰ্শত নিৰ্মাণ কৰা এই ধৰ্ম চৰ্চাৰ আৰু ভগৱানৰ উপাসনাৰ উপযুক্ত ভৱনটি পিছলৈ নামঘৰ বুলি নামাকৰণ কৰা হ'ল। অসমৰ সংস্কৃতিলৈ শংকৰদেৱৰ ই এক অভূতপূৰ্ব অৱদান। নামঘৰ পিছলৈ অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক কৰ্মৰ স্নায়ু কেন্দ্ৰ হৈ পৰিল। বৰদোৱাত শংকৰদেৱে ধৰ্ম চৰ্চা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে বুঢ়ীমাক খেৰসতীৰ মৃত্যু হয়। বুঢ়ীমাকৰ শ্ৰদ্ধাদি কাৰ্য যথাৰীতিমতে সম্পন্ন কৰি শংকৰদেৱে পুনৰ ধৰ্ম চৰ্চাত নিজকে নিয়োজিত কৰিলে। শংকৰদেৱে তীৰ্থভ্ৰমণ কৰাৰ কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সাধাৰণ মানুহখিনিৰ মাজত নাম ধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ এক শৰণ একত্ৰ কৰি তেওঁ অসমত এক শৰণ ভাগৱতী বৈষ্ণৱ নাম ধৰ্মৰ খুঁটি পুতিলে। বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বময় কৰ্তা ভগৱান এজন, তেওঁৱেই হৈছে পৰমেশ্বৰ বিষ্ণু। এইজনাৰ নাম ল'লেই জগতৰ সকলো দুখ যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেয়ে আমি এইজনা সৰ্বশক্তিমান ভগৱানৰ চৰণত শৰণ ল'ব লাগে।
শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ এক শৰণ নাম ধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শংকৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ'ল দ্বাদশ স্কন্ধ ভাগৱত গ্ৰন্থ। এই ধৰ্মত ক্ৰিয়াকাণ্ডৰ ব্যয়বহুলতা, বলিবিধান, যাগযজ্ঞ, পূজা পাতল, মূৰ্তি উপাসনা আদি নাই। কেৱল এক দেৱ এক শিৱ, একবিনে নাই কেৱ, অৰ্থাৎ কায়মনোবাক্য। হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰা। ভাগৱতৰ আধাৰত শংকৰদেৱে অতি দৃঢ়তাৰে মানুহক সাৱধান বাণী শুনালে। অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহে নপশিবা তাৰ, মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হ'ব ব্যভিচাৰ। বৰদুৱাৰ কীৰ্তন ঘৰ, নাম কীৰ্তন, শাস্ত্ৰপাঠ, আধ্যাত্মিক আলোচনা আদিৰে মুখৰিত হৈ পৰিল। পুৱা দুপৰীয়া সন্ধ্যা নিতৌ নাম কীৰ্তনৰ ধ্বনিয়ে সকলোকে ভগৱানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ধৰিলে। মানুহক অমৃতময় হৰিভক্তি দান কৰি শংকৰদেৱ ভগতৰ কল্পতৰু হৈ পৰিল। আৰু এই স্থানতেই শংকৰদেৱে এজোপি শিলিখা গছ আউসী, গোপী উদ্ধৱ সংবাদ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি পুথি আৰু বহু গীত ৰচনা কৰে। গতিকে এতিয়ালৈকে আপোনালোকে জানিবলৈ পালে কিদৰে শংকৰদেৱে প্ৰথম ধৰ্ম প্ৰচাৰৰ আৰম্ভণি কৰিলে আৰু তাৰ মাজতে কেনেদৰে তেখেতৰ দ্বিতীয় বিবাহ হৈছিল। আৰু ইয়াৰ পিছত আপোনালোকে জানিবলৈ পাব শান্তিদানৰ ৰহস্য। গতিকে আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। গতিকে আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। চাইলেণ্ট মাইণ্ড 0.1। আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। আপুনি চাই আছে আমাৰ ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1। চাইলেণ্ট মাইণ্ড 0.1। ইউটিউব চেনেল চাইলেণ্ট মাইণ্ড 0.1।